Good morning guys. এতিয়া ৰাতিপুৱা 7টা বাজিল। মই এতিয়া বিচনাৰ পৰা উঠিলোঁ। ৰাতি গৰমত টোপনি নাযায় কাৰণে ৰাতিপুৱা অলপ দেৰিলৈকে শুই থাকোঁ। এইখন মোৰ বাগিচা। এতিয়া মোৰ আম্মাই আটা মাৰি আছে, ৰুটি বনাব কিজানি আজি। মই টোপনি মাৰি মাৰি কিবা দালি এটা মাজি ল'লোঁ। তাহাঁত আমাক ৰুটি দিব কিজানি আজি। পাকঘৰত আম্মাই ৰুটি বনাই আছে আমাৰ কাৰণে। এইবিলাক আমাৰ ঘৰৰ গাখীৰ, পিয়ৰ মিল্ক। ৰাতিপুৱা উঠি মই আগে গৰম পানী এগিলাচ খাই লওঁ। তাৰপিছত সদায় কৰা কাম ছোৱালীবিলাকে ঘৰ চাফা কৰা, সেইটো কাম তাড়াতাড়ি কৰি ল'লোঁ। মই ঘৰ চাফা কৰি কিনেহে চাহ খাই ভাল পাওঁ। এতিয়া চাহটো খাই লওঁ, ৰুটি আৰু চাহ। এটা ৰুটিয়ে খালোঁ আজি। এতিয়া ঘৰৰ কাষৰ বাইটি এটা মাতি আছে, তাই বোলে ক'ৰবাত বিয়াত যাব, তাইক খোপাটো গাঁঠি দিব লাগে। তাড়াতাড়ি গ'লোঁ, তাইক খোপাটো গাঁঠি দি আহিলোঁ। আমাৰ লগত আকৌ পথাৰত যাওঁ, পথাৰত ৰোৱনী লাগি আছে, চাহ দিব যাওঁ। চাপৰ যাব বোলে আমাৰ লগত। বহুত দূৰ আহি আহি আমি পথাৰ পালোঁ। আম্মাই অকলে অকলে চটাটো লৈ আহি আছে, বগী আৰু মই ৰেডীত আহি আছোঁ। আধাৰ পৰা পানী ভাঙি ভাঙি যাব লাগে, জোপত ভয় লাগে, তথাপিও কিবাকে আহি মই পাৰ পালোঁ। গছৰ তলত ৰোৱনী অহা ৰখি আছোঁ, সিহঁতৰ চাহ তাহ দি কিনে আমি ঘৰত যাম। এতিয়া ঘৰত যাই আছোঁ। আম্মাই আকৌ ইয়াতে ক'ৰবাত কিবা কলমৌ শাক চিঙে বোলে। এতিয়া মই ভৰি ৰ'ব। কি শাক এইটো? কলমৌ শাক, কলমৌ শাক। কিবাকে ঘৰতো আহি পালোঁ। এতিয়া অলপ মেগী খাই লওঁ। মানি প্লেণ্ট এডাল ৰুই দিলোঁ। কলমৌ শাক কেনেকৈ ভাজি আম্মাই ৰেচিপিটো কৈ আছে। এটা আমাৰ গাঁৱৰ মানুহ আমাকে ভালে বিলাক কৰি আছে। এতিয়া গা পা ধুই মই ভাত খাবলৈ ল'লোঁ। আজি ভাতৰ লগত আছে শাক ভাজি, লেচেৰা ভাজি আৰু দালি। এতিয়া তাড়াতাড়ি ভাতকেইটা খাই লওঁ, ব্লগটো ইয়াতে শেষ কৰোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ব্লগটো চাব। যদি ভাল লাগে তেতিয়া লাইক কৰি দিব। এতিয়া আমাৰ লগত টিভি চাওঁ।